ইয়া গাৰ্লফ্ৰেণ্ড যদি লগ কৰিবলৈ আহিছিল এতিয়া আহিছে গাৰ্লফ্ৰেণ্ডজনী কিবা এটা কৰে এই গাৰ্লফ্ৰেণ্ডজনীৰ কথা বহুত ভাল পায় ভাল পায় ভাল পায় নকবি তাক কয় তো মানে গাইজ আমি আজি ওলাই আহিছোঁ অকণমান এইফালে লগৰকেইটাৰ লগত অকণমান ফুৰিবলৈ তো গাইজ বুটু দে ভালকে তো আমি আগে আগে গৈ আছোঁ তাৰপিছত পিছফালে দুটা আহি আছে আজি মোৰ ব্লগ ভিডিঅ'লৈ আজি তাৰমানে আমি আহিছিলোঁ অলপ ফুৰিবলৈ মানে ইয়া গাৰ্লফ্ৰেণ্ড যদি লগ কৰিবলৈ আহিছিলোঁ এতিয়া আহিছে গাৰ্লফ্ৰেণ্ডজনী কিবা এটা কৰে এই গাৰ্লফ্ৰেণ্ডজনীৰ কথা বহুত ভাল পায় ভাল পায় ভাল পায় আপোনালোকে ইয়া গাৰ্লফ্ৰেণ্ডজনী চাবলৈ ভিডিঅ'টো চাই ৰক ই কি কৈছে বাৰু মই হৈছোঁ তাক কিমান ভাল পায় বুলি কৈছে মই ভাল পাই পেলালোঁ তাক কৈছে লাষ্ট পাই যে এইফালৰ পৰা গাৰ্লফ্ৰেণ্ডজনী আহিব এতিয়া মানে কিবা এটা কৈ দিয়া বহুত ভাল পাই লগ কৰিব এতিয়া পাহি নামটো লগ কৰি তফাকৈ অলপ পাহি টপা কৈ দে কিবা কিমান ভাল পায় এতিয়া ইমান দূৰৰ পৰা লগ কৰিবলৈ যে আহিছে এজনী ছোৱালীৰ কাৰণে মানে এটা ল'ৰাৰ কাৰণে কিমান এটা অনুভৱ জাগি উঠি কিবা এটা কৈ দে ইয়াৰ বিষয়ে আৰু মই ক'বলগীয়া একোৱেই নাই লেতেৰা কিন্তু গাটোতো দহি দাই অহা তেওঁ ছোৱালীজনী লগ কৰিবলৈ আহিছে এইটোৱে জনাবলগীয়া সদস্যসকলক জনাইছে যে ভয়ংকৰ এই মানে চৰকাৰে দিয়াকৈ এটা দি দে ই দি দিব বেয়া কথা কৈছে এই এনে মানে নহয় তাক এনে কৈছে আমি বেলেগ এটা কামত গৈছিলোঁ মানে এই লগৰ এটা কামত গৈছিলোঁ এনেই তাক এনেই ধেমালি গৈ আছিলোঁ তো এতিয়া গুচি আহিলোঁ তাৰপৰা গৈ আছোঁ এতিয়া আপোনালোকে অকণমান এক্সজষ্টটো চাউণ্ডটো শুনক গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বেলেগ এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল বাই বাই গাইজ